আমাৰ গাঁৱৰ জংঘলৰ মাজৰ পথাৰ এয়া এজন হাল বাই আছে আপোনালোকে দেখিবলৈ পাইছে সেয়া আমি সৌখন জংঘলত এডাল অজগৰ সাপ আছে তাত আমি ফুৰিব গৈ আছো আপোনালোকে ভিডিঅ'টো চাই থাকক এইখন দেখিছে আপোনালোকে এইখন চাংঘৰ ইয়াতে খেতি কৰিলে মানুহ ইয়াতে হাতী ৰখিবৰ কাৰণে থাকে হাতী নৰখিলে ধানবোৰ খাই হাতীয়ে শেষ কৰি দিব এয়া এজন খেতিয়ক হাল বাই আছে এই খেতিয়কজনৰে সেই চাংঘৰটো যোনটো আপোনালোকক চাংঘৰ দেখুৱাইছিলো এই চাংঘৰত থাকি এই খেতিডৰা হাতীৰ কাৰণে ৰখে যদি খেতিডৰা নৰখে হাতী খাই শেষ কৰি দিব আৰু ঘৰত ধান অলপো নিব নাপাব আমি বৰ্তমান গৈ আছো সেইখিনি জংঘলত অজগৰ সাপ থকা বুলি এই হালুৱাইজনে আমাক খবৰ দিলে আমি ধৰি নি চান্দুবিত এৰি দিব আমি লৈ যাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ লাইক কমেণ্ট সকলো কৰি দিব আৰু একেবাৰে নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ